Hello everyone, welcome back to my channel. আজিৰ এই ভিডিঅ'টো তোমালোকক মই গ্ৰাম্য সমাজৰ পৰিৱৰ্তন আৰু উন্নয়ন নামৰ লেসনটোৰ অন্তৰ্গত সেউজ বিপ্লৱৰ বিষয়ে আলোচনা কৰিবলৈ লৈছো। সো বলাচোন আমি সেউজ বিপ্লৱৰ বিষয়ে আজিৰ এই ভিডিঅ'টোত আলোচনা কৰোঁ। ভাৰতৰ কৃষিজাত সামগ্ৰীৰ উৎপাদন বৃদ্ধিৰ বাবে তৃতীয় পঞ্চবাৰ্ষিক পৰিকল্পনাৰ সময়খিনিত ভাৰত চৰকাৰে কৃষি ক্ষেত্ৰৰ আধুনিকীকৰণ আৰু অধিক শস্য উৎপাদনৰ বাবে যিবোৰ কৌশল ব্যৱহাৰ কৰিছিল তাকে সাধাৰণ অৰ্থত সেউজ বিপ্লৱ বুলি ক'ব পাৰি। পোনপ্ৰথমে ভাৰতৰ পাঞ্জাৱত এই সেউজ বিপ্লৱৰ শুভাৰম্ভণি কৰা হয় 1960ৰ দশক। সেয়েহে 1960 পৰা 70 খ্ৰীষ্টাব্দৰ মাজৰ সময়খিনিক সেউজ বিপ্লৱৰ কাল হিচাপে ধৰা হয়। প্ৰথম অৱস্থাত সেউজ বিপ্লৱৰ ক্ষেত্ৰত ঘেঁহু উৎপাদনৰ ক্ষেত্ৰত অধিক গুৰুত্ব দিছিল। ভাৰতৰ ক্ষেত্ৰত প্ৰফেচৰ M.S. স্বামীনাথনক সেউজ বিপ্লৱৰ পিতৃ বুলি কোৱা হয়। এইদৰে তোমালোকে জানিব লাগিব যে যদি বিশ্বৰ ক্ষেত্ৰত আমি ক'বলৈ যাওঁ, নোবেল বঁটা প্ৰাপক নৰ্মান বৰলকক সেউজ বিপ্লৱৰ পিতৃ বুলি জনা যায়। উন্নত মানৰ সাৰ, বীজ, HIV seeds, high yield variety of seeds, উচ্চমানৰ জলসিঞ্চন, প্ৰযুক্তিবিদ্যাৰ উদ্ভাৱনকাৰী বিভিন্ন খেতিৰ সঁজুলিৰ যোগেদি কৃষি ব্যৱস্থা অধিক উৎপাদনক্ষম কৰি উন্নতি সাধন কৰা ব্যৱস্থাই হৈছে সেউজ বিপ্লৱ। সেউজ বিপ্লৱৰ ফলত উৎপাদিত ফচলসমূহে বজাৰৰ সৃষ্টি কৰিছে। এই বিপ্লৱৰ জৰিয়তে খেতি কৰাৰ ফলত চৰকাৰৰ বিত্ত দুগুণলৈ বৃদ্ধি পাইছে। অন্যহাতেদি চৰকাৰে ৰাজসাহায্য প্ৰদান কৰাৰ ফলত সমাজৰ উৎপাদন ক্ষমতা বৃদ্ধি পাবলৈ ধৰিছে। অৱশ্যে সেউজ বিপ্লৱৰ যোগেদি খেতি কৰাৰ ফলত ভূমিৰ পৰিমাণ দুৰ্বল হোৱাৰ উপৰিও ভূমি সংস্কাৰে দেখা দিছে। তদুপৰি সেউজ বিপ্লৱৰ জৰিয়তে খেতি কৰাৰ ফলত সমাজত দ্ৰুত পৰিৱৰ্তন সাধন হৈছে। এতিয়া আমি সেউজ বিপ্লৱৰ সুবিধা আৰু অসুবিধাসমূহৰ বিষয়ে চাম। সেউজ বিপ্লৱৰ তিনিটা সুবিধা বা সুফল হ'ল, প্ৰথমতে আধুনিক কৃষি পদ্ধতি। সেউজ বিপ্লৱৰ জৰিয়তে আধুনিক কৃষি সঁজুলি, উন্নত মানৰ বীজ, সাৰ আদি প্ৰয়োগৰ জৰিয়তে কৃষিৰ উৎপাদন বৃদ্ধি পাইছে। দ্বিতীয়তে খাদ্যৰ নাটনি হ্ৰাস। সেউজ বিপ্লৱৰ ফলত খাদ্যশস্য উৎপাদনৰ ওপৰত অধিক গুৰুত্ব দিয়াৰ বাবে 1960 পৰা 70 চনৰ সময়ছোৱাত দেশত যি খাদ্যৰ সংকটে দেখা দিছিল, সেই খাদ্যৰ সংকটক পৰিমাণ নাইকিয়া কৰাত সেউজ বিপ্লৱে বহুখিনি অৱদান যোগাইছে। ঠাই বিশেষে এই সেউজ বিপ্লৱৰ ফলত খাদ্যশস্যৰ উৎপাদন 3 গুণলৈও বৃদ্ধি পাইছিল। অৰ্থনৈতিক উন্নয়ন। সেউজ বিপ্লৱৰ জৰিয়তে উৎপাদন কৰা ফচলসমূহে সমাজত বজাৰৰ সৃষ্টি কৰিছে, যাৰ ফলত ভাৰতৰ সামাজিক অৰ্থনৈতিক উন্নয়ন হৈছে। বৰ্তমান সেউজ বিপ্লৱৰ জৰিয়তে খেতি কৰাৰ ফলত চৰকাৰী বিত্তৰ পৰিমাণো বৃদ্ধি পোৱা দেখা গৈছে। সেউজ বিপ্লৱৰ জৰিয়তে কেৱল মাত্ৰ পাঞ্জাৱ, হাৰিয়ানা আদি কেইখনমান ৰাজ্যৰহে কৃষি উৎপাদনৰ ক্ষেত্ৰত বিশেষ লাভালাভ হ'ল, কিন্তু তাৰ বাহিৰে আন ৰাজ্য যেনে বিহাৰ আদিৰ দৰে যিসকল অৰ্থনৈতিকভাৱে দুৰ্বল ৰাজ্য, তেনে ক্ষেত্ৰত কোনো বিশেষ ধৰণৰ প্ৰভাৱ দেখিবলৈ পোৱা নাযায়। যদিওবা সেউজ বিপ্লৱৰ যোগেদি উন্নত মানৰ কৃষি সঁজুলি ব্যৱহাৰৰ ওপৰত অধিক গুৰুত্ব দিয়া হৈছিল, কিন্তু আৰ্থিকভাৱে দুৰ্বল কৃষকসকলে এই বিশেষ সঁজুলি ব্যৱহাৰ কৰিবলৈ অপাৰগ আছিল। ফলত কৃষক শ্ৰেণীৰ মাজত ধনী আৰু দুখীয়াৰ মাজৰ তাৰতম্য বৃদ্ধি পাইছে। তৃতীয়তে, সেউজ বিপ্লৱৰ জৰিয়তে শস্যৰ ওপৰত অধিক ৰাসায়নিক সাৰ, কীটনাশক দ্ৰব্য প্ৰয়োগ কৰাৰ ফলত মাটিৰ উৰ্বৰতা বহু পৰিমাণে হ্ৰাস পাইছে। তদুপৰি ই আমাৰ মানুহৰ বিভিন্ন ধৰণৰ বেমাৰৰ কাৰকো হৈ পৰিছে। সেউজ বিপ্লৱৰ এনে বেলেগ বেলেগ অসুবিধাৰ প্ৰতি লক্ষ্য ৰাখি ভাৰতৰ ইকো-ফেমিনিষ্ট বন্দনা শিৱাই কৃষিভূমিত ব্যৱহাৰ কৰা যি আমাৰ হাইব্ৰিড চিডছৰ কনচেপ্টটোক সমালোচনা কৰিছে আৰু তেওঁ নৱদানিয়া আন্দোলনৰ জন্ম দিছিল। নৱদানিয়াৰ অৰ্থ হৈছে 9বিধ শস্য। নভ মিন 9 আৰু দানা মিন শস্য, বীজ, যিয়ে ভাৰতত সংঘবদ্ধভাৱে কালেক্টিভলি খাদ্যশস্যৰ সুৰক্ষাক সূচায়। এই আন্দোলনে জৈৱ বৈচিত্ৰ্য আৰু বীজৰ সংৰক্ষণ, জৈৱিক উৎপাদন, কৃষকৰ অধিকাৰৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল। আজিৰ ভিডিঅ'টোত ইমানখিনি। Do subscribe my channel and please like, comment, share.